আজি দুপৰীয়া ভাত সাজ খাব লৈছোঁ আৰু আজি দুপৰীয়া ভাত সাজত মই বনাইছিলোঁ ভেদাইলতা আলু আৰু জাহাজী কলৰ লগত মাছৰ এখন খুব ধুনীয়া আঞ্জা আৰু এইফালে বিলাহীৰ চাটনি বনাইছিলোঁ বিলাহী পিঁয়াজ ধনিয়া পাত কেঁচা জলকীয়াৰ লগত আৰু নেচেৰা আলু ভাজি আৰু ভেদাইলতা আৰু দাইলৰ পকৰি আৰু এইফালে এখন চাটনি এতিয়া আজি ভাত সাজ এনেকৈ খাম আৰু এইফালে ভোট জলকীয়াটো আছে আৰু এনেকৈ নৰসিংহৰ পাত আৰু ভেদাইলতাৰ লগত মাছৰ আঞ্জা খাই বহুত বেছি ভাল লাগে আৰু ভেদাইলতাটো পেটৰ কাৰণেও বহুত বেছি ভাল সেইদিনাখন ভেদাইলতা পাতৰ পকৰি ৰেচিপি এটা দিছিলোঁ আৰু কোনোবাই সুধিছিলে আৰু এইটো কিহৰ লগত বনাইছোঁ বুলি মই কৈয়ে দিছিলোঁ ভেদাইলতাৰ পাতৰ পকৰি দাইলৰ লগত বনাইছিলোঁ খুব ভাল লাগে খাব ভেদাইলতাৰ আঞ্জা কাৱৈ মাছ বা মাগুৰ মাছৰ লগত খাই বেছি ভাল লাগে তো আমি ইয়াতে পোৱা নাই আৰু বেলেগ মাছৰ লগতে খাইছোঁ আৰু ৰৌ মাছ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে মোৰ পেজটো ফ'ল' কৰি দিব